কলেজ শিক্ষক তেওঁলোকৰ সাৰ্ভিস ৰিলেটেড কিছু মেটাৰ প্ৰমোশন সম্পৰ্কীয় আৰু ইতিমধ্যে আমি 1700 শিক্ষকৰ প্ৰমোশন কৰিয়ে দিছো কিন্তু প্ৰমোশন যি তাৰিখত হৈছে প্ৰসপেক্টিভলি গতে তেওঁলোকৰ ইফেক্টটো হৈছে আৰু ইয়াতে তেওঁলোকৰ প্ৰমোশন বহু সংখ্যকৰ প্ৰমোশনৰ ডিউ ডেট আগতে আছিল মানে হেতু হ'ব লাগিছিল আগতে নহল তে কিয় নহল হেতুটো মই পোষ্টমৰ্টেম কৰিব নোৱাৰো গতিকে যি তাৰিখৰ পৰা হৈছে সেই তাৰিখৰ পৰাই কাৰ্যকৰী হৈছে তেওঁলোকে দাবী কৰিছে যে এটো আগৰ পৰা ডিউ ডেটৰ পৰা কাৰ্যকৰী হ'ব লাগে বিষয়টো ডিপাৰ্টমেণ্টে পৰীক্ষা কৰি চাব আৰু বিষয়টোৰ লগত যেহেতু শিক্ষা বিভাগে অকলে সিদ্ধান্ত ল'ব নোৱাৰে ইয়াত জুডিশিয়াল ডিপাৰ্টমেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট পাৰ্সোনেল ডিপাৰ্টমেণ্ট আমি তেওঁলোকৰো মতামত লৈ পৰৱৰ্তী সময়ত তেওঁলোকক জনাম বাকি প্ৰমোশনৰ কাৰণে যিখন ওএম আছে ওএম খন তাত কোনো বেছি ইমান ডিসপিউট নাই কিছু সংশোধনী আছে আজি বহুতখিনি কথা আলোচনা হৈছে গতিকে সংশোধিত ওএম খন খুব সোনকালে প্ৰকাশ পাব নাই মই তেনেকুৱা কথা তেওঁলোকে মোক কোৱা নাই আৰু মোৰ ফালৰ পৰা মই আহ্বান জনাইছো কাৰণ মুখ্য সচিবৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি একেবাৰে তৃণমূল পৰ্যায়ৰ বিষয়ালৈকে সকলো গুণোৎসৱত জড়িত হয় গতিকে কলেজ শিক্ষকসকলকো মই আবেদন জনাইছো গুণোৎসৱত সকলো সহায় সহযোগিতা কৰিবৰ কাৰণে আমি কৈছো কওঁতে তেতিয়া শিক্ষামন্ত্ৰী মহোদয়ে আমাক এটা অনুৰোধ জনাইছে যে আপোনালোকে খুব আছে হেতু মানিছো হয় খুব থাকিবই আপোনালোকৰ গতিকে খুব আছে মানিছো কিন্তু আপোনালোকে গুণোৎসৱ বৰ্জন নকৰিব মই এটো আপোনালোকক অনুৰোধ জনাইছো তেনেকৈ তেখেতে কৈছে আমি আলোচনা কৰিছো আলোচনা কৰি ভাল লাগিছে ফলপ্ৰসূ হৈছে কিন্তু কিছু আধৰুৱা হৈ আছে কিন্তু ডিউ ডেটৰ কথাটো আমি এতিয়াও আমি নিশ্চিত হোৱা নাই আমি গুণোৎসৱত অংশগ্ৰহণ কৰা নকৰা সেই সিদ্ধান্ত আমি আমাৰ পূৰ্বৰ দৰে বাহাল আছে আমি যেটো বৰ্জন কৰিছো সেইটো বাহাল আছে আমি কাইলৈ আমাৰ এখন বৰ্ধিত যৌথ কাৰ্যবাহী সভা এখন আমি আহ্বান কৰিম তাৰ আমি সকলো